এই গাছ আমি বৰ্তমান আহি গৈছোঁ মিনি বজাৰত। তো এইফালে গাছ এই বোকা চাব পাৰে ইমান মানে আহি কি গাছ এটা পাণ লৈ লওঁ তো এতিয়া পাণ খাওঁ গাছ বোলে একে। হাই গাছ ওয়েলকাম টু মাই চ্যানেল তো দিল্লি ভগতে তো আমাৰ মানে ভিডিঅ' ইনষ্টাগ্ৰাম না আজি ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। তো ব'লক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এই গাছ সময় কেইটা হৈছিল ৰাতি 10টা মানে আজি দিনত আকৌ ভিডিঅ' যেতিয়া বনোৱা নাছিলোঁ মামা আছে ভণ্টি লগত এতিয়া গাছ পূজা চাব আহিছোঁ গাছ পূজা এবাৰ যে মনসা পূজা চলি আছে তো আজি লাষ্ট পূজা তো অলপ চাব আহিছোঁ ইয়াতে পচলাত আহিছোঁ চাগে আজি পচলাত পূজা চাওঁ আজি তো ব'লক আজি পূজা চাব গাছ ইফালে আহি পাব হ'লো পূজা তো এইফালে এইটো মন্দিৰ আৰু এইফালে গাছ মানুহ চাব পাৰে কিমান মানুহে আজি লাষ্ট পূজা না গাছ গোটাই মানুহ আহিছে হ'লে হৈছে ওপৰত মানুহ চাব ওপৰতো বহি আছে আবা মানুহ আৰু ইফালে ফিল্ডত আছে মানুহ তো এইফালে বৰ্তমান চাব পাৰে অজাবালি চলি আছে মানে এই দেউলা উঠা হ'ল এতিয়া অলপ চাবলৈ পাৰিব আৰু এই দেউলা ইফালে কিবা কৰিছে নাজানো আৰু তো এতিয়া নাগাইছে অলপ ফুৰোঁ মানে চাওঁ মেলা চেলা চাওঁ অলপ আৰু বৰষুণ হৈছিল লগা আছে পানী পৰি আছে ওপৰৰ পৰা চাব পাৰে তো যাওঁ এতিয়া অলপ ফুৰি আহোঁ। গাছ ইফালে দোকানগিলা চাব পাৰে মিঠে ভৰ্তি হৈছে আজি লাষ্ট পূজা না গাছ ধুনীয়া বিক্ৰী যাব আজি ধুনীয়াৰ এই চাব পাৰে গাছ পানী যাত্ৰা কৰোঁ যে মানে আহি গাছ এটা পাণ লৈ লওঁ তো এতিয়া পাণ খাওঁ গাছ বোলে একে। তো গাছ ইফালে পাণ লৈ লৈছোঁ এইটো তো খাওঁ এই গাছ আমি বৰ্তমান আহি গৈছোঁ মিনি বজাৰত। তো এইফালে গাছ এই বোকা চাব পাৰে ইমানতো ডাঙৰ বৰষুণ দিছিলোঁ মস্ত ডাঙৰ মানে বৰষুণ আমি আহি নাছিলোঁ এতিয়া আমি ভিজা চিজা নাই এতিয়া গৈছোঁ অলপ বজাৰ চাওঁ বজাৰ বোকাত ধৰি গাছ যাব কাৰণে এই গাছ চকৰি চাব পাৰে এই পূজাটো গাছ চকৰি আনিছে এইফালে পাগলাগাড়ী আছে আৰু এই কিবা কিবি আছে আৰু গাছ পূজাত আৰু এইগিলা আনে না এইগিলা থাকে গাছ ৰাস চাকত থাকে এইগিলা মনসা পূজাতো এইগিলা আনে না গাছ তো আনছি আৰু গাছ বেপাৰৰ কাৰণে চব আনছি খালি মানুহক কি লাগে বেপাৰ পইচা লাগে পইচা তো আৰু এতিয়া গাছ অলপ দেউলত বাঢ়িলা তো এতিয়া গাছ অলপ দেউলতো চাওঁ দে আৰু কালি একাইছিল আৰু মানুহ চাব গাছ চব মানুহ এইফালে আহিছিল তাত চাব পাৰে এই গাছ সৰু চৰু লৈ মানে সেৱা কৰিব লাগিছিল আৰু ওপৰত লৈ লৈছে চাব পাৰে গাছ তো কিমান মৰম আৰু তো এইফালে এইবাৰ আৰতি আহিলা তো অলপ আৰতি বেলা চাওঁ দে আৰু
তো এইফালে গাছ অলপ দেৰিকৈ বলি দিব হ'ব তো এইভাবে এইফালে গাছ কিবা পুতি আছে মানে অলপ কাঠ পুতিব আৰু কিবা কল চল দি কিনে এনেকৈ এই বলি দিব গাছ তাহলে অলপ চাওঁ আৰু গাছ পূজা চাওঁ আমি তো গাছ ইফালে বলি চলি দিয়া হ'ল আৰু গাছ পূজাও শেষ হ'ল আজি প্ৰায় এইবাৰ মানুহ চাব পাৰে খালী হৈ গৈছে গোটাই তো আমি আৰু গাছ লাহে লাহে ঘৰত যাওঁ আৰু তো গাছ ঘৰ চৰ আহি পালোঁ তো এতিয়া সময় পাই কেইটা বাজিল 3টা বাজিলে গাছ তো এতিয়া অলপ ঘুমাওঁ তো আজিলৈ বাই বাই গাছ